Good morning, students. Good morning, sir. তোমালোক সকলোৱে হোমৱৰ্ক বিলাক কৰিলেনে? ঠিক আছে। তুমি হাঁহি আছা কিয়? স্যাৰ কালি আপুনি যে কৈছিলে মুৰ্গী খুৱাম বুলি মুৰ্গী খাবলৈ পাম বুলি ভাবিয়ে হাঁহি আছো আৰু কি হ'ল? কি কথা কৈছা? স্যাৰ আপুনি যে কৈছিলে হোমৱৰ্ক নকৰিলে মানে মুৰ্গা বনাম বুলি বনাওক আকৌ খাওঁ মুৰ্গা অলপো হিন্দী বুজি নোপোৱা তুমি? মই কৈছিলো মুৰ্গা বনাম মানে তোমাক শাস্তি দিম। তাৰ মানে তুমি হোমৱৰ্ক কৰা নাই। হোমৱৰ্ক কিয় নকৰিলা? স্যাৰ কাৰেণ্ট নাছিল। লেমৰ পোহৰত কৰিব লাগিছিল, মমৰ পোহৰত কৰিব লাগিছিল। স্যাৰ জুইখনত আছিলে। জুইচলা কি হ'ল আকৌ? স্যাৰ মানে জুইখনত আছিলে। আনি লৈ জ্বলাব লাগিছিলে। স্যাৰ গা ধোৱা নাছিলো। গা সদায় গা ধুব লাগে। স্যাৰ মটৰ চলা নাছিলে আকৌ। মটৰ কিয় চলা নাছিলে? স্যাৰ কাৰেণ্ট নাছিলে আকৌ। হ'ব তুমি কোৱাচোন বাৰু x+4 = 10 হ'লে মানে x ৰ ভেলু কিমান? 100 কথা নক'ব আৰু নুসুধিব 100 কথা। তাইক মই বহুত ভাল পাইছিলো, তাইৰ লগত মোৰ বহুত খৰচা হ'ল, বহুত কিবা কিবি দিলো তাইক। তাই নুবুজিলে কিন্তু মোৰ মনটো একেবাৰে বুজি নাপালে তাইৰ কাৰণে মই 1 বছৰ লছো কৰি থৈছো। পৰীক্ষা দিনাখনি তাইৰ বাৰ্থডে আছিলে, তাইৰ লগত থাকিলেও পৰীক্ষা আছিলে বুলি পাহৰিয়ে গৈছিলো। তাৰপিছতো তাই মোক এৰি থৈ গুচি গ'ল। মই তোমাক এক্স গাৰ্লফ্ৰেণ্ডৰ কথা সোধা নাই, এক্সৰ ভেলু সুধিছো মানে তোমাক মই মেথমেটিক্সৰ কথা সুধিছো। বাৰু কোৱাচোন গাৰ্লফ্ৰেণ্ড কি বস্তু? গাৰ্লফ্ৰেণ্ড এনেকুৱা এটা বস্তু যিটো সকলো ল'ৰাই বিচাৰে, বিশেষকৈ ছিংগল ল'ৰাবিলাকে মনতে ভাবি থাকে যে গাৰ্লফ্ৰেণ্ড এজনী হওক, কিন্তু তেওঁলোকে যেতিয়া গাৰ্লফ্ৰেণ্ড পায় গাৰ্লফ্ৰেণ্ডে বহুত কষ্ট দিয়ে, বহুত লছ হৈ যায়। মোৰ যেনেকৈ হৈ গৈছিলে লছ, তেনেকৈ বহুত লছ হৈ যায়। এইটো ডেফিনেশ্যন শিকিলা তুমি? অলপ পঢ়িব নোৱাৰা? আৰু কোনোবা আছে নেকি যি গাৰ্লফ্ৰেণ্ডৰ ভালকৈ ডেফিনেশ্যনটো দিব পাৰিব? কোৱা আছো তোৰ? সকলো ছিংগল ল'ৰাই মনতে আশা পালি থকা বস্তুটোৱে হৈছে গাৰ্লফ্ৰেণ্ড। এই আশা পূৰণ হোৱাৰ লগে লগে ল'ৰাবিলাকৰ পইচাৰ বিয়োগ হয়, টেনশ্যন যোগ হয় আৰু নিদ্ৰাৰ হৰণ হয়। এই বস্তুবিলাকে জীৱনলৈ বিভিন্ন অসুবিধাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে মত পোষণ কৰে যে যদি ল'ৰাবিলাক ইয়াৰ পৰা দূৰত থাকে তেতিয়া জীৱনত উন্নতি কৰিব পাৰে। চাবাছ। মইতো তাকেই কৈছিলো সহজ ভাষাত মানে সহজ ওলাই যোৱা। তোমালোকে নিজৰ নিজৰ কপিবিলাক উলিয়াই লোৱা। আজি আমি তোমালোকৰ লগত মেচিনৰ বিষয়ে কথা পাতিম। মেচিন কি বাৰু তোমালোকে জানানে? স্যাৰ বস্তু এটা থাকি গ'ল। কি থাকি গ'লো? এই বস্তুটো আমি সৰুৰে পৰা লোৱাটো দেউতা মায়ে বিচাৰে, কিন্তু এই বস্তুটোৰ প্ৰতি আমি আকৃষ্ট নহওঁ। আমি ইয়াৰ সলনি স্মাৰ্টফোন লৈ ব্যৱহাৰ কৰিব বিচাৰোঁ। এই বস্তুটো ব্যৱহাৰ কৰিলে জীৱনত বহুতো উন্নতি কৰিব পাৰি আৰু বহুত জ্ঞান আহৰণ কৰিব পাৰি। কি ক'বলৈ আহিছা? কি বস্তু এৰি থৈ গ'লা? কিতাপ এৰি থৈ গৈছিলো ছাৰ। ডাইৰেক্ট ক'লে হয় সহজ ভাষাত। অলপ আগত ট্ৰাই কৰিছিলো, কিন্তু আপুনি বুজি নাপায় সহজ ভাষাত ক'লে।